তৰুলতা পাঠকে আজি আপোনালোকক মোৰ কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা অতি সহজ ৰেচিপি আনিছোঁ। আজি মই মচুৰ দালি ভাপত দি পিটিকা বনাম। আহক মোৰ কিটচেনলৈ। পিটিকাখনৰ বাবে মই মচুৰৰ দালি এবাটি, পিঁয়াজ 3টা, কেঁচা জলকীয়া 6টা আৰু ধনিয়া লৈছোঁ। এইখিনি মই এতিয়া কাপোৰ এখনত বান্ধি ল'ম। কাপোৰ এখনেৰে বান্ধি ল'ম। কাপোৰখন কটনৰ কাপোৰ হ'ব লাগে। পুৰণি কটনৰ কাপোৰ হ'লেও হয়, গামোচাৰ কাপোৰ হ'লে বেছি ভাল। মই কিন্তু পুৰণি কটন কাপোৰ এখনেৰে এনেদৰে বান্ধি দিছোঁ। টোপোলাটো এনেদৰে বান্ধি ল'ব লাগে। এতিয়া মই এই টোপোলাটো ভাতত দিম। এতিয়া মই দালি টোপোলাটো কুকাৰত ভাতৰ সৈতে দি দিম। এতিয়া মোৰ দালি টোপোলাটো ৰেডি হ'ল। এতিয়া মোৰ দালিখিনি হ'ল। এতিয়া দালিখিনিত মই নিমখ দিম। দালিখিনি সিজাওঁতে মই নিমখ দিয়া নাছিলোঁ। এতিয়া পিটিকোতে মই নিমখ দিম। তেল দিম, পিঁয়াজ, জলকীয়া দিম আৰু ধনিয়াৰ পাত দিম। পিঁয়াজ অলপ বেছিকৈ দিম। এতিয়া মই পিটিকি দিম। এনেকুৱা দালি এখন খাই খুব ভাল লাগে। নিৰামিষ ভাত হ'লে এনেকুৱা দালি এখন খাই খুব ভাল লাগে। দালিখিনিত মই নিমখ দিলোঁ, তেল দিলোঁ আৰু পিঁয়াজ, জলকীয়া, ধনিয়াৰ পাত দি দিলোঁ। দালিখিনিৰ পৰা বৰ ধুনীয়া এটা গোন্ধ ওলাইছে। এতিয়া মই দালিখিনি ভালদৰে আৰু অলপমান পিটিকি দিওঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।